লাষ্ট ভিডিঅ'ত দেখুৱাইছিলো আমি বোমদিলা পোৱালৈ ৰাতি বহু দেৰি হৈছিলে সেইবাবে অন্ধকাৰত একো দেখা নাপায় আৰু ঠাণ্ডাত যেহেতু 12 ডিগ্ৰী সেলসিয়াছ চলি আছিল আমি সেম কাপোৰ পিন্ধি বোমদিলা পাই গৈছিলোগে গতিকে ঠাণ্ডাতে আমাৰ অৱস্থা বেয়া যিয়ে নহওক আমি ৰুম ললো আৰু ৰুমত ধুনিয়াকৈ সেটেল হলো বহুত বস্তু নাই হলো যিখিনি বস্তু আছে বৰ কিউট এই অকমানি টেবুলখন আছে সেইফালে এখন অকমানি টেবুল আছে ইয়াতে এখন এই ড্ৰেছিংৰ বস্তু ৰাখিবৰ কাৰণে ইয়াতে এখন সৰুকে টুল আছে অকমানি টিভি আৰু এখন মিৰৰ আৰু ইফালে তুলি চুলি আছে কিবা কিবি এটো ওয়াশৰুম সো এটোৱে আমাৰ আজিৰ ষ্টে ৰাতি যেহেতু বেছি লাইটিংৰ ব্যৱস্থা ইয়াতে নাই সেইবাবে হোটেলখন ভালদৰে দেখুৱাব পৰা নাই ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে হোটেলখন আকৌ এবাৰ ভালকৈ দেখুৱাম আৰু এটো হৈছে ডাইনিং এৰিয়া য'ত ধুনিয়াকৈ খাই বৈ আমি ধুনিয়াকৈ বহিছো অকমান ইয়াতে বহি ধুনিয়াকৈ কথা পাতিব পাৰে আপোনালোকে এটো ডাইনিং এৰিয়া আৰু লগতে সিটিং এৰিয়াও নিজৰ কাম কিবা থাকিলে ইয়াতে কৰিব পাৰে আৰু ইয়া মই নিজৰ কামত ব্যস্ত কেমেৰাটোৰ কথা গমে পোৱা নাই আজিয়ে হক এনেদৰে বহিব পাৰে আৰু সবতকে ভাল কথাটো হৈছে যে হোটেলখন অত্যন্ত সাফা আৰু হেতু বস্তু সবতকে ভাল লাগিছে হোটেলখনৰ বাথৰুমে হক বা বাকি জায়গাবোৰে খুব সাফা ৰাতিপুৱা উঠিয়ে ৰেডি হৈ আমি ধুনিয়াকৈ ব্ৰেকফাষ্ট কৰিবলৈ আহিলো ব্ৰেকফাষ্ট ইনক্লুডেড আছিল আৰু হোটেলখন মেবি 2400 মান আছিল আৰু এয়া আমাক ৰাতিপুৱা ব্ৰেকফাষ্টত ব্ৰেড বাটাৰ আৰু কণী দিছে লগতে চাহ কফি আমি যি খাওঁ হোটেলখনৰ নামটো একেবাৰে উলাই যাওতে দেখুৱাই আছে ৰব এটো আমাৰ হোম ষ্টেটো আৰু ইয়াতে চাওক এই ওপৰত এটা আপেলৰ গছ লগাইছে এটো আপেলৰ সিজন নহয় যদিও তেওঁলোকে এন্দৰে আপেল লগাইছে বহুতে নিজৰ ঘৰত এনেকৈ আপেল লগায় সো আমি এই হোম ষ্টেখনৰ পৰা উলালো আৰু এতিয়া আমি টাৱাঙলৈ যাওঁতে বোমদিলাখনত যিখিনি দেখিম সেইখিনি দেখুৱাই যাম আমিও চাম কিন্তু এতিয়া আৰু বোমদিলা একেবাৰে এক্সপ্লোৰ কৰিবলৈ টাইম নাই যদি বোমদিলাখন চাব লাগে তেতিয়াহ'লে এদিন অকল বোমদিলা চাবলৈ আহিব লাগিব কিন্তু এতিয়া যেহেতু আমাৰ ডেষ্টিনেশ্যন টাৱাং গতিকে টাৱাঙলৈ যাম মাজতে যি পাওঁ চাই যাম এজন দাদা আমাৰ অনু হোমষ্টে খুব ধুনিয়া এক্সপেৰিয়েন্স হল তেখেতৰ কাৰণে খুব ধুনিয়া সাৰ্ভিস দিছে দাদা আমি টাৱাঙলৈকে যাম এতিয়া হা টাৱাঙত কেনেকুৱা ওয়েদাৰটো বাৰু ঠিকই আছে অকমান ঠাণ্ডাটো বেছি হ'ব খুব ঠাণ্ডা লাগিব নি অকমান বেছি আমি নরমাল জ্যাকেটত হৈ যাব নি নরমাল জ্যাকেটত তো এতিয়া হৈ যাব কেতিয়া গৈছিল লাষ্ট টাৱাং মই যোৱা নাই এতিয়ালৈ যোৱাই নাই আজিলে টাৱাং যোৱাই নাই বোমদিলা পৰটো ইমান ওচৰত যোৱা নাই আৰু ইয়াতে আপেলৰ গছ কত দেখিবলৈ পাম ভালকে ইয়াতে বাৰু দেখিলো টাবত লগাই দিছে এতিয়া তো গাছটো পাই যাব কিন্তু আপেল লব নাপায় আৰু আমি আছিলো আনুস হোমষ্টেত গুগলত সাৰ্চ কৰিলে আপোনালোকে গুটেখিনি ডিটেইলছ পাব তেওঁলোকে কলত কি বেছি মেছেজত বুকিং লোৱাটো বেছি প্ৰিফাৰ কৰে ইয়াৰ পৰা আমি হোমষ্টে বাই বাই দি আমি ইয়াৰ পৰা উলালো টাৱাঙলৈ বুলি আৰু মাজতে বোমদিলাখন যিখিনি পাওঁ আমি চাই যাম বোমদিলাত প্ৰথমে আমি গলো বোমদিলা বুদ্ধিষ্ট মনেষ্ট্ৰীলে আৰু এই মনেষ্ট্ৰীটো খুব ধুনিয়া আৰু খুব শান্ত পৰিবেশৰ মাজত সকলো ফালে পাহাৰ গছ গছনি আৰু মাজত মনেষ্ট্ৰীটো সকলোবোৰ দেখুৱাম বুলি ভাবিলে সময় খুব কম হৈ যায় নেক্সট ভিডিঅ'ত দেখাম মনেষ্ট্ৰীটোৰ বিষয়ে আৰু কি দেখিলো আটাইখিনি আজিলৈ বাই